সকলোকে কৰিব পুৰস্কৃত কিন্তু এতিয়াও হোৱা নাই কৰ্তব্যকে ভয় জাতি প্ৰত্যাৱৰ্তনৰ বাবে যৌতুক সমন্বিতে ৰথ ৰথী ভয় হস্তি সকলো প্ৰস্তুত কৰা সিংহদ্বাৰ কালকেতু অভ্যৰ্থনাৰ সকলো দায়িত্ব তোমাৰ হাতত কৰি অৰ্পণ ব্যস্ত আছিলো নিজে মই মাংগলিক কাৰ্যত জনোৱা সবিশেষ হলনে সকলো কাৰ্য সম্পূৰ্ণ পৰিকল্পিতভাৱে আপোনাৰ বিষয়খন বুদ্ধি আৰু এই অভাজনৰ পৰিচালনাত সকলো কাৰ্য অতি সুন্দৰভাৱে হল সমাপন আজি মই বৰ আনন্দিত কালকেতু অভ্যৰ্থনাৰ সকলো দায়িত্ব তোমাৰ হাতত কৰি অৰ্পণ ব্যস্ত আছিলো নিজে মই মাংগলিক কাৰ্যত জনোৱা সবিশেষ হলনে সকলো কাৰ্য সম্পূৰ্ণ পৰিকল্পিতভাৱে আপোনাৰ বিষয়খন বুদ্ধি আৰু এই অভাজনৰ পৰিচালনাত সকলো কাৰ্য অতি সুন্দৰভাৱে হল সমাপন আজি মই বৰ আনন্দিত
পতিদেৱৰ হাতত অৰ্পণ কৰি কোচ বংশৰ গৌৰৱ আজি গৰিয়সী হৈ উঠিল। তথাপিও কালকেতু এই আনন্দ হৰ্ষ উল্লাসৰ মাজত এই কবুজ বেদনাই বাৰে বাৰে মোৰ মন কৰিছে ব্যাকুল। মাথো এটি মুহূৰ্তৰ পাছত বিবাহ শূন্য কৰি আজনী ধনী দৈৱকী অৱনী লগৰ শুনা কালকেতু ভিতৰত সঘনাই মাংগলিক ৰুদ্ধনি হৈছে উচ্চাৰণ চাপিল দৈৱকীৰ বিদায়ৰ্থ। বলা কালকেতু নিজে গৈ বসুদেৱ দৈৱকীক এনে জনাও বিদায় সম্ভাষণ। আৰু শুনা বৰযাত্ৰী প্ৰত্যাৱৰ্তনৰ বাবে যৌতুক সমন্বিতে ৰথ ৰথী হৈ হস্তি সিংহগৰ তুমি কৰাকৈ প্ৰস্তুত। জীৱাজ্ঞ সেনাপতি মহাৰাজ, মই অতি সুন্দৰভাৱে সকলো ব্যৱস্থা কৰি মই এতিয়া আহিলো মহাৰাজ। বেছ আপোনাৰ নিৰ্দেশ মই নতশিৰে কৰিম পালন। মহারাজ, স্নেহৰ ৰাজনী ধনী দৈৱকী আজিৰ পৰা কটালো তোমাৰ হাতত। অতিথি আজনী তাই একোৱেই নাজানে। চাবা যাতে এই ফুলি উঠা ফুলপাহি অকালতে বৰষি নাযায়। ই মোৰ
আদেশ নহয়। অনুৰোধ বন্ধু, ঈশ্বৰৰ ইচ্ছা, দেৱতাৰ দান, আপোনাৰ নিৰ্দেশ মই নতশিৰে কৰিম পালন। এই বিদায়ৰ বেলাত অভাগীৰ সেৱা গ্ৰহণ কৰা দাদা। বিস্তাৰ নকৰিবি। ই যে পৃথিৱীৰ এক চিৰন্তন ৰীতি। দুৰ্ভগীয়া ধাৰণৰ দিবলৈ আছিল অজস্ৰ সম্পত্তি, কিন্তু উহা নাপায় এই মুহূৰ্তত। উপহাৰ স্বৰূপে দিছো আশীৰ্বাদ, পতিব্ৰতে হওক মোৰ শিৰৰ ঘোষক, তোমালোক দুয়োৰে হওক মধুৰ মিলন। দাদা, কৰ্তব্যৰ তাড়নাত পৰি তোক যদি কৰিছিলো কেতিয়াবা অপব্যৱহাৰ, এই বিদায় বেলাত দাদা বুলি সকলো পাহৰি নাই। মহাৰাজ, সত্যকি, তোমালোক দুয়োকে মই কিছুদূৰ ৰথত তুলি আগবঢ়াই থৈ আহোঁ। শুনা নাৰিকল, বসুদেৱ দৈৱকীকে জনোৱা বিদায় সম্ভাষণ। Hashem
সঁচা অতি সঁচা মনত পৰিছে সেই দুৰ্গতিৰ অভিশাপ অপূৰ বাহৰা হৈ আনন্দতে আজি পাৰ কৰিছো আপোনাৰ ভূত ভৱিষ্যত অৱধান কৰিছো অকাশবাণীয়ে পৰাই দিছে মোৰ কৰ্তব্য পৰিজাৰ
জীয়াই থাকিব তোমাৰো ৰাজন একোৰে অনিষ্ট নহয় গণজোৰে কৰিছো মিনতি দিয়া মোক দৈৱকীৰ স্থানৰ অভিজ্ঞতা তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান জন্ম হোৱাৰ মাত্ৰকে এটি এটি কৰি তোমাৰ হবা তুমি সাৱধান হত্যা কৰি ঘৰত থবা নিজ ইচ্ছাত ভালদৰে ভাবিছ বন্দী পাৰি মানে সঁচাকে প্ৰতিজ্ঞা পালিব যদি পাৰা হাত নাই মোৰ অলপ আপত্তি তোমাৰ মুখলৈ চাই দিব পাৰোঁ শক্তিধৰ নৰম অজান আমি হাসিত ধোঁৱা দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে আকৌ নিশ্চতে কাঢ়ি লৈ যাব পাৰা প্ৰতিটো মুহূৰ্ততে যি বা থাকে সকলো তথাপি কওঁ শুনা মহাৰাজ মিছা মই নকওঁ পৰা প্ৰাণান্তেও প্ৰতিজ্ঞা পালোঁ তেন্তে এই হওক বহুদেৱ এতিয়াৰ পৰা তেন্তে এতিয়াৰ পৰা তেন্তে কৰি দুইজনে চাবলৈ স্থিৰ কৰিলে স্থিৰ সন্তানৰ নিজকে কষ্ট
কি কয় কালকেতু পৃথিৱীত বোলে কোনোবা ঈশ্বৰ আছে। কি ঈশ্বৰ আছে? হয় মহাৰাজ, কি ঈশ্বৰ আছে? আছে মহাৰাজ। কি ঈশ্বৰ আছে? হয় মহাৰাজ, আপুনি ঈশ্বৰ। মই এই মথুৰাৰাজ কংস ঈশ্বৰ। মই কোনো ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ নকৰোঁ। মই এই মথুৰাৰাজ কংস ঈশ্বৰ। আৰু শুনা, মোক মহাৰাজ, ৰাজ্যত যিমানবিলাক পূজা কৰাৰ মঠ মন্দিৰ আছে সকলো ভাগি চুৰমাৰ কৰি দিয়া বৈদ্য মহাৰাজ। আৰু মোক পূজা কৰিবলৈ বাধ্য কৰোৱা। বালকেতো মহাৰাজ, এই সময়ত বসুদেৱ অহাৰ কাৰণ হয় মহাৰাজ, ইয়াত কিবা অভিসন্ধি দেখিব পাৰে। মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় হওক। বসুদেৱ মহাৰাজ, এই সময়ত তোমাৰ আগমন হয় মহাৰাজ, প্ৰতিজ্ঞা ৰক্ষাৰ বাবে দৈৱকীৰ প্ৰথম সন্তান মই লৈ আহিছোঁ তোমাৰ তালৈ। এই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান নহয় মহাৰাজ, এই দৈৱকীৰ প্ৰথম সন্তান। বসুদেৱ মহাৰাজ, তুমি বৰ নিষ্ঠুৰ। প্ৰতিজ্ঞা ৰক্ষাৰ বাবে মই অতি নিষ্ঠুৰ মহাৰাজ, মই অতি নিষ্ঠুৰ। বসুদেৱ দৈৱকীৰ অৱস্থা অতি শোচনীয় মহাৰাজ। শ্ৰী বসুদেৱ দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান মোৰ প্ৰাণবলী। ইটো নহয় মোৰ প্ৰাণবলী। কালকেতু মহাৰাজ, চোৱা চোৱা কিমান সুন্দৰ ভাগিন, মৰমৰ ভাগিন। লোৱা এই সন্তানটি লোৱা, দৈৱকীৰ গোলাকত বিয়া লোভাকৈ পৰম সন্তুষ্টি। মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় হওক। বসুদেৱ সেই মুহূৰ্ততে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান ভূমিষ্ঠ হ'ব। এই মুহূৰ্ততে তুমি দিবা কংসৰ হাতত। যোৱা। বিবাহ মহাৰাজ।
হয় মহারাজ কংস দৈবকীর প্রথম পুত্র কৃষ্ণন্তক হত্যা করা হল না নাই হোৱা দেৱৰী কিন্তু কিয় ৰাজন দৈৱকীৰ গৰ্ভজা অষ্টম সন্তান হে মোৰ প্ৰাণবলী প্ৰথম সন্তানটো নহয় মোৰ প্ৰাণবলী সেইবাবে মুক্তি দিলোঁ দেৱৰী বহুতে বাৰু দৈবকী বন্দী কৰা হলনে আৰু তোমাৰ পিতৃপুত্ৰক লৌহ কাৰাগাৰৰ মাজতে আবদ্ধ কৰা হলনে ৰাজন নাই কৰা দেৱৰী বহুদেৱ দৈৱকীকো বন্দী কৰা হোৱা নাই আৰু মোৰ পিতৃ উগ্ৰসেন সেই বৃদ্ধ পিতৃয়ে মোক কি অনিষ্ট সাধন কৰিব দেৱৰী ও তুমি ভুল করিলা কংস দেৱৰী তোমার ক্ষমা নবধারু কোনো নাই সকলো আছে আজি তোমারে পুত্র বহুতে দৈবকী নন্দ চকুটাকে ধরি নারায়ণ নারায়ণ সকলো গোৱালদেৱ অংশে অংশে জন্মগ্ৰহণ কৰিছে আজি তোমাক হত্যা কৰিবৰ কাৰণে সেইহে ৰাজন শুনা মোৰ ঘিটোপতে অনতি পলমে তুমি বহুদেৱ আৰু দৈবকীক বন্দী কৰা আৰু তেওঁলোকৰ পুত্ৰগণক নাৰায়ণ নাৰায়ণ এই নিয়তি কৰি হত্যা কৰা প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম আৰু এই আছোৱা অষ্টম আৰু এই অষ্টমকে যদি তুমি প্ৰথম বুলি গণনা কৰা তেতিয়া অষ্টম সপ্তম ষষ্ঠ তুমি বন্দী হইলা নারায়ণ নারায়ণ তুমি বন্দী হইলা দর্প সংসারে যেন বুঝি কৃষ্ণ ডলিলা যেন বুঝি কৃষ্ণ ডলিলা আৰু এটা কথা কওঁ শুনা দেৱৰী কি কওঁ দেৱতাৰ লগতে তোমাৰ পিতৃ